कक्लाबारियाव आसामनि गिबि मन्त्री डक्टर हिमन्त बिश्व शर्मा। बाक्सा जिल्लानि कक्लाबारि बियाबाव दिनै आसामनि गाहाय मन्त्री डक्टर हिमन्त बिश्व शर्माया उरां जाहाजजों फैनानै बाक्सा जिल्लानि मिरु आबाद फार्माव दावबायफैदों। एग्र' फरेस्ट्रि आरो बाय'डाइभारसिटि बिजिरसालि दै फरायसालिमा गायसननायनि अन्थाइ खाम्फा बेखेवनानै होयो आरो जिब जुनार नायबिजिरनायजों लोगोसे कलेज लुफुंनाय खुन्थिया लोगोसे 107 अंगनबादि मावखुलि लुफुंनायखौबो बेखेवनानै होयो। बे हाबाफारियाव लोगो लादों बिटिआरनि गाहाय मावफुं सोद्रोमा मुस्रि प्रमद बर', मिनिस्टार इउ जि ब्रह्म, एमएलए जयन्त माल्ला बरुवा, बिटिआरनि मावफुं सोद्रोमा रन्जित बसुमतारी। गिबि मन्त्री डक्टर हिमन्त बिश्व शर्मा बिथाङा बे बेलायाव मा बुंदों खोनासंनानै लानि। कक्लाबारित এখন এগ্ৰ ফৰেষ্ট্ৰি কলেজৰ নিৰ্মাণৰ কথা বহুত দিনৰ পৰা আমি চিন্তা কৰি আছিলোঁ। আজি তাৰ আমি আধাৰশিলা কৰিছোঁ। অৱশ্যে পৰিকল্পনাটো সৰু কৰি লোৱা হৈছিল। মই অলপ পৰিকল্পনাটো আৰু অলপ ডাঙৰ কৰিম। বেংগল ফ্লৰিকানৰ সংৰক্ষণৰ কাৰণেও এটা প্ৰকল্প এটা বিটিআৰৰ ফালৰ পৰা কৰা হৈছে। তাৰো আজি শুভ উদ্বোধন হ'ল। বাক্সা জিলা প্ৰশাসন আৰু বিটিআৰৰ উদ্যোগত এনৰেগাৰ জৰিয়তে 107টা মডেল অংগনবাদী কেন্দ্ৰ বনোৱা হৈছে বাক্সা জিলাৰ বাবে। তাৰো আজি শুভ উদ্বোধন হ'ল। দৰাচলতে কক্লাবাৰী কৃষি ফাৰ্মখনত মোৰ অহাৰ বহুত দিনৰ পৰা ইচ্ছা আছিলে। ফাৰ্মখন চোৱাৰ বাবে ইয়াত 6000 বিঘা মাটি আছে। মোৰ মনত ইচ্ছা আছে ইয়াত এটা ডাঙৰ প্ৰকল্প কৰাৰ বাবে বিটিআৰৰ লগত আমি কথা বতৰা পাতি ইয়াক কেনেকৈ এটা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি লৈ যাব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা কৰিম। ভোগালী বিহুত অসমৰ ৰাইজক শুভেচ্ছা জনাইছোঁ। খালি মই ৰাইজক এটাই কথা ক'ম যে যোৱাকালিও প্ৰায় 4000 মানুহ ক'ভিডত এফেক্টেড হৈছে। আজি প্ৰধানমন্ত্ৰীয়েও জৰুৰীভাৱে মুখ্যমন্ত্ৰীসকলৰ লগত সভা এখন দিছে 4:30 বজাত। কাৰণ দেশত ক'ভিড আৰু বঢ়াৰ সম্ভাৱনা প্ৰকট কৰা হৈছে। সেইবাবে উৰুকাৰ আনন্দ লওঁতে অলপ যাতে ক'ভিডৰ প্ৰট'কলবিলাকো আমি ৰাখোঁ তাৰ বাবে মই অনুৰোধ কৰোঁ। বহু সংগঠনে আপোনাৰ মন্তব্যক সমালোচনা কৰিছিলে, ভাষণত ক'লে যে ক'ভিড প্ৰট'কল সন্দৰ্ভত কি আপুনি প্ৰত্যুত্তৰ দিব? সংগঠনসমূহে জাতিটোক আৱেগিক কৰে। সকলোৱে নহয়, যিকেইটাই কৰিছে। প্ৰথম কথা যে মোৰ বিৰুদ্ধেতো যুঁজ হ'ব পাৰে, ক'ভিডৰ বিৰুদ্ধে কেনেকৈ যুঁজ হ'ব? এইটোতো মইতো চব কৰিব পাৰোঁ, কিন্তু ক'ভিডকনো মই মনাব নোৱাৰোঁ যে আপোনালোকে ক'ভিডক আজি বিহুৰ দিন আছে গতিকে ক'ভিডটো নাহিব। সেই কামটোতো মই কৰিব নোৱাৰোঁ, মোৰতো পাৱাৰৰ বাহিৰত। এটা ধৰি ল'লোঁ সকলোৱে বিহুৰ আনন্দ উদযাপন কৰিলে, ৰাতি ভেলাঘৰত থাকিলে। এটা ক'ভিডো সোমালে, বেমাৰী কাক কৰিলে? অসমীয়া যুৱকক বেমাৰী কৰিলে। গতিকে সেই সংগঠনবিলাকে অসমীয়া যুৱকক বেমাৰী কৰাটো বিচাৰে নেকি? গতিকে আচল অসম প্ৰেমী কোন? যোনে অসমীয়া যুৱকসকলক নিৰোগী কৰি ৰাখিব খুজিছে। আৰু অসম বিৰোধী কোন? যোনে বিহুৰ নামত আৱেগ কৰি অসমীয়া যুৱকসকলক ৰোগী কৰিব খুজিছে, আক্ৰান্ত কৰিব খুজিছে। গতিকে ৰাইজে অসম বিৰোধী আৰু অসম প্ৰেমীৰ কথাটো বুজি পাব। তাৰপিছত কৈছে 1 জানুৱাৰী তাৰিখে ক'ভিড আছিল 90টা, আজি ক'ভিড আছে 3500। ক'ভিড এইবাৰ যোৱাবাৰ প্ৰথম ঢৌত আমাৰ ক'ভিড হায়েষ্ট হৈছিল এটা দিনত 2000 মান। পৰৱৰ্তী ঢৌত আমাৰ হায়েষ্ট ক'ভিড হ'ল 6400। এইবাৰ এটা দিনতে ক'ভিডে 20000 চুবগৈ। কিন্তু পজিটিভ এটাই হৈ আছে যে হস্পিটেলাইজেশ্যনটো বঢ়া নাই। গতিকে যেতিয়ালৈকে হস্পিটেলাইজেশ্যনটো বঢ়া নাই, ক'ভিড বাঢ়িলেও আমি চিন্তা কৰিব নালাগে। কিন্তু যদি হস্পিটেলাইজেশ্যন বাঢ়ে, তাৰমানে গুৰুতৰ যদি ৰোগী আমি দেখা পাওঁ, তেতিয়া আমি কিছু ব্যৱস্থা ল'ব লাগিব বা আজিতকৈ টান ব্যৱস্থা ল'ব লাগিব। সেইকাৰণে হস্পিটেলাইজেশ্যনটো নবঢ়াৰ কাৰণে আমি এতিয়াও বহুত বেছি কিবা ৰেষ্ট্ৰিকশ্যনৰ কথাটো চিন্তা কৰা নাই। কাৰণ যিমান পাৰোঁ জীৱন আৰু জীৱিকা দুয়োটাকে আমি ৰক্ষা কৰিব লাগিব। বিহুৰ সময়ত ৰাতিপুৱাই গৰু খুটিৰ পৰা খোৱা বস্তু আহিছে আৰু গৰু খুটিয়ে এতিয়া এটা কৃষি ক্ষেত্ৰত আমি স্বাৱলম্বী হোৱাৰ এটা আদৰ্শ হিচাপে থিয় দিছে। মই এবাৰ আমাৰ বিধায়কসকলক কৈছোঁ
যে প্ৰত্যেকে নিজৰ সমষ্টিত একোটা গৰু খুঁটি প্ৰকল্প স্থাপন কৰক। তাৰ কাৰণে বিশেষকৈ আমাৰ UPPL, BJP আৰু AGPৰ বিধায়িনী দলৰ বৈঠকতো মই কৈছিলোঁ, পিছত মই BJPৰ বৈঠকতো ভাল কৰি বুজাই কৈছোঁ যে প্ৰত্যেকজন বিধায়কক আমি অলপ সহায় কৰিম। সকলোৱে গৰু খুঁটি ধৰণৰ এটা প্ৰকল্প নিজৰ সমষ্টিত চৰকাৰী ভূমিত কৰক, নহ'লে মাটিবোৰ বেলেগে লৈহে যাব। তাতকৈ আমিয়ে ভাল কৰি কৃষিৰ কামত তাক খৰচ কৰিব লাগে। গতিকে অহাবাৰ মোৰ মনত ইচ্ছা আছে এটা গৰু খুঁটিৰ জেগাত 100টা গৰু খুঁটি দেখা পাম বুলি। এটা প্ৰশ্ন